আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2024 26,041 পদৰ বাবে আপোনালোকে আবেদন কৰিছিল নেকি? যদিহে আপোনালোকে আবেদন কৰিছিল সেই পৰীক্ষাৰ পেপাৰ সঁচাকৈ বাতিল হ'ল নেকি? সঁচাকৈ পৰীক্ষাৰ পেপাৰ ভাইৰেল হ'ল নেকি? লগতে পৰীক্ষাৰ ডেট সঁচাকৈ পিছুৱালে নেকি? গোটেইখিনি তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰিব, আদাৰৱাইজ আপোনালোকে বস্তুখিনি বুজি নাপাব। বন্ধু বান্ধৱীসকল, স্ক্ৰীণত দেখা পাইছে 21 আৰু 28 আগষ্টত ৰাজ্যৰ অন্যতম বৃহৎ নিযুক্তি 26,000 পদৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ জিলাই লিখিত পৰীক্ষা অৱতীৰ্ণ হ'ব 12 লাখ কেণ্ডিডেট। মানে 12 লাখ কেণ্ডিডেটে আবেদন কৰিছে এই পদটোৰ বাবে। দুষ্ট চক্ৰই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰাৰ তথ্য লাভ আৰক্ষীৰ। দুষ্ট চক্ৰই মানে কোনোবা থাৰ্ড পাৰ্টিৰ মানুহে পৰীক্ষাৰ পেপাৰ ভাইৰেল কৰা বুলি প্ৰশ্নকাকতখন ভাইৰেল কৰা বুলি আৰক্ষীৰ হাতত লাভ কৰিছে। এইটো মই কোৱা নাই, এইটো এটা নিউজ পেপাৰত কৈছে। চ' নিউজ পেপাৰ কোনখন নিউজ পেপাৰে কৈছে সেইখনো মই একেলগে জনাম। চ' ভিডিঅ'টো জাষ্ট ৱেইট কৰক আৰু চাই থাকক যাতে বস্তুখিনি আপোনালোকে এটা সঠিক ইনফৰমেশ্যন আপোনালোকৰ হাতত পৰে। বন্ধু বান্ধৱীসকল, এই নিউজটো দিছে দৈনিক জনভূমি নামৰ নিউজ পেপাৰখনে। চ' আপোনালোকে এই নিউজ পেপাৰখনত যিখিনি তথ্য ওলাইছে এইখিনি তথ্য সঁচাকৈ শুদ্ধ নেকি গোটেইখিনি তথ্য জানিবলৈ পাব। ভিডিঅ'টো চাওক। আপোনালোকে ইয়াত দেখিবলৈ পাইছে দৈনিক জনমভূমি নামৰ নিউজ পেপাৰ। মই বহুতে পাছত কমেণ্ট কৰিব যে এইটো ফেক ইনফৰমেশ্যন বা এইটো ভিডিঅ' আমি জানো, এইটো কথা জানোৱেই। চ' জনাবিলাকৰ কাৰণে বনোৱা নাই ভিডিঅ'টো। যিবিলাকে নাজানে যাতে তেওঁলোকে গম পায় তাৰ বাবে বনাইছোঁ। জনাবিলাকে বেকাৰ কমেণ্ট কৰি কমেণ্ট বক্সটো ভৰ্তি কৰিব নালাগে। চ' আপোনালোকে দেখিছে দৈনিক জনমভূমি পেপাৰখনৰ নাম। পেপাৰখনৰ তাৰিখ আছে 11 আগষ্ট। আজি কিমান তাৰিখ? মই এইটো ভিডিঅ' 11 আগষ্টত আপলোড কৰি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো কোনদিনা চাই মই নাজানো। আপোনালোকে 22ত চাই 23ত চাই যোনদিনা চাই চাব। আপোনালোকে আজিৰ ডেটটো মনত ৰাখক। আজি 11 আগষ্ট। আজি এইখন পেপাৰ ওলাইছে। যদি আপোনালোকে বিশ্বাস হোৱা নাই, আপোনালোকৰ যিকোনো এখন দোকানত যায় বা কেফেত যায় এই পেপাৰখন চাই ল'ব। ইয়াত এইটো টপিক আছে নে নাই, মই ইনফৰমেশ্যনটো শুদ্ধ দিছোঁ নে ৰং দিছোঁ। বহুতে কমেণ্ট কৰিব, সেই কমেণ্ট কৰাবিলাকৰ কাৰণে কৈ আছোঁ। বেলেগবিলাকে মাইণ্ড কৰিব নালাগে। ইয়াত বন্ধু বান্ধৱীসকল দেখিবলৈ পাইছে দুষ্ট চক্ৰই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰাৰ তথ্য লাভ আৰক্ষীৰ। পেপাৰখনত হেডলাইনত দিছে দুষ্ট চক্ৰই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰাৰ তথ্য লাভ আৰক্ষীৰ। আৰক্ষীয়ে মানে লাভ কৰিছে দুষ্ট চক্ৰই যে প্ৰশ্নকাকতখন ভাইৰেল কৰিছে। এই টপিকটোত আপোনালোকে চাই লওক বস্তুখিনি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ আছোঁ। ইয়াত লিখিছে সমাগত 21 আৰু 28 আগষ্টৰ ৰাজ্য চৰকাৰৰ 26,000 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু এই পৰীক্ষাত ব্যাপক খেলিমেলি সংঘটিত কৰাৰ বাবে এটা দুষ্ট চক্ৰই চলাই আছে দুষ্ট চক্ৰই চাঞ্চল্যৰ তথ্য পোৱা গৈছে। দুষ্ট চক্ৰই মানে এটা চেষ্টা কৰি আছে। ইয়াত কৈছে চেষ্টা কৰি থকা বুলি আৰু হেডলাইনত লিখিছে ভাইৰেল হোৱা বুলি। নাজানো এইটো শুদ্ধ ইনফৰমেশ্যন নে ৰং ইনফৰমেশ্যন, বাট যিখিনি লিখিছে মই আপোনালোকক সেইখিনি একদম লিগেলিও ক'বলৈ চেষ্টা কৰিম যাতে আপোনালোকে কোনো ধৰণৰ অসুবিধাত নপৰে বা আপোনালোকৰ খোজা নাথাকে। ইয়াত দেখিবলৈ পাইছে আনহাতে এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে শূন্য সহনশীলতা গ্ৰহণ কৰাৰ বাবে প্ৰতিখন জিলাৰে পৰীক্ষাৰ কেন্দ্ৰত সুৰক্ষা দিবলৈ কৈছে। চাওক, দুটা বস্তু লিখিছে। এটা হৈছে 21 আগষ্টত পৰীক্ষাৰ পেপাৰ ভাইৰেল হোৱা বুলিও কৈছে হেডলাইনত, আৰু লিখিছে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভালদৰে মানে ক'বলৈ দিছে যে ভালদৰে সুচাৰুৰূপে চলাবলৈ দিছে। চ' এতিয়া কোনটো শুদ্ধ মই নাজানো। এইখিনি বস্তুত এইখিনিয়ে লিখা আছে। বাকী ইয়াতে দেখিবলৈ পাইছে 8 নম্বৰ পৃষ্ঠাত। 8 নম্বৰ পৃষ্ঠাত কি লিখিছে আমি সেইখিনিও এবাৰ চাই লওঁ। বন্ধু বান্ধৱীসকল, ইয়াত আমি আহি গ'লোঁ 8 নম্বৰ পৃষ্ঠাত। চ' এই 8 নম্বৰ পৃষ্ঠাত কি লিখিছে অকণমান জনাই দিবলৈ চেষ্টা কৰিম। মই কিন্তু বহুতে ভাবিব যে নিউজ পেপাৰৰ কিবা কৰি মই নিউজ পেপাৰৰ আকৌ মই বেয়াও কোৱা নাই ভাল দিশো কোৱা নাই। যিটো লিখিছে মই সেইটোহে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। যে নিউজটো কিমানখিনি সত্য মই লাষ্টত আপোনালোকক জনাম। চ' ভিডিঅ'টো জাষ্ট ৱেইট কৰক আৰু চাই থাকক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আৰক্ষীৰ পৰ্যায়ৰ বিষয়া দিশলৈ আৰক্ষী সঞ্চালকৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পূৰ্বে অনুষ্ঠিত বহুকেইটা চৰকাৰী চাকৰিত পৰীক্ষাৰ অসাধু চক্ৰই প্ৰশ্নকাকত ফাদিল কৰা লৈ চাকৰি বিক্ৰী কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। তথ্য ফাদিল হোৱাৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে সকলো বিভাগত নিযুক্তি আৰু নিকাভাৱে কৰাৰ প্ৰচেষ্টা হাতত লৈছে। কিন্তু তাৰ মাজত একে দুষ্ট চক্ৰই বেমেজালি কৰাৰ চেষ্টা কৰিছে। ৰাজ্যৰ অন্যতম বৃহত্তম নিযুক্তি প্ৰক্ৰিয়া হিচাপে ইতিমধ্যে চিহ্নিত হোৱা এই পৰীক্ষাত প্ৰায় 12 লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে। কিন্তু এই পৰীক্ষাত আগতীয়াকৈ প্ৰশ্নকাকত ভাইৰেল কৰিবৰ বাবে দুষ্ট চক্ৰই প্ৰচেষ্টা চলাই আছে। এই বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিছে। চ' বন্ধু বান্ধৱীসকল চাওক,
প্ৰথমে নিউজটোত লেখাই আছিল যে দুষ্ট চক্ৰৰ পৰীক্ষাৰ পেপাৰ ভাইৰেল, মানে পেপাৰখন ভাইৰেল হোৱা বুলি লিখিছে। মই কিন্তু কোনো বেড থিং বা নিগেটিভ পইণ্ট বা পজিটিভ পইণ্ট কোৱা নাই, যিটো লিখা আছে আপোনালোকৰ যাতে কনফিউজন নহয়। যদি আপোনালোকৰ মই ছাবস্ক্ৰাইবাৰ, মই টাইম টু টাইম আপোনালোকক নটিফিকেশ্যনবিলাক দি থাকোঁ, চ' আপোনালোকে গম পাব। চাব, ইয়াত লিখা বস্তুখিনি এবাৰ আপোনালোকে ভালদৰে মনত ৰাখক। প্ৰথমে আপোনালোকে লাগে ভিডিঅ'টো একবাৰ আগুৱাই লৈ যাব, তাতেই লিখাই আছে যে দুষ্ট চক্ৰৰ পেপাৰ ভাইৰেল হোৱা বুলি লিখিছে, আৰু ইয়াত দেখিছে প্ৰচেষ্টা চলি আছে। চ' এতিয়া কোনটো সত্য মই নাজানো, বাট মই এটাই কথা ক'ম, যদিহে এতিয়ালৈ পৰীক্ষাৰ পেপাৰ ফাদিল হ'ল হয় বা এনেকুৱা ধৰণৰ নিউজ আহিলে, অফিচিয়েলি নটিফিকেশ্যন আহিলে, এইখন মানে মই পেপাৰত যিখিনি পাইছোঁ মই সেইখিনিয়ে। এতিয়ালৈ মই মানে পেপাৰখন এবাৰ পঢ়ি চালোঁ, পঢ়ি চোৱাতে মই ভালদৰে হেডলাইনত পালোঁ যে দুষ্ট চক্ৰই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিছে। এতিয়া কিমান দূৰ সত্য সেইটো ময়ো নাজানো, কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে এনেকুৱা ধৰণৰ বেড নিউজত গুৰুত্ব নিদিব। কাৰণ চাওক, এনেকুৱা ধৰণৰ ধৰক মাইনাছ পইণ্ট আপোনালোকৰ আহিব পাৰে যে পৰীক্ষাটো কেঞ্চেল হৈছে, অলপমান দেৰিকৈ পঢ়িলে এনেকুৱা আপোনালোকে নকৰিব। ভালদৰে ষ্টাডি কৰক, যাতে আপোনালোকেও বস্তুখিনি এবাৰ ভালদৰে চাব পাৰে বা চাকৰিটো ক্ৰেক কৰিব পাৰে। মই আপোনালোকক টাইম টু টাইম জব আপডেট দি থাকোঁ বাবে এইটো মই আপোনালোকক কওঁ যে এনেকুৱা ধৰণৰ যিবিলাক নিউজ আছে, এইবিলাক নিউজত আপোনালোকে নাচাব। মই নিউজটো ফেক বুলি কোৱা নাই, মনত ৰাখিব, মই নিউজটো কোৱা নাই যে মই নিউজটো ফেক, বাট নিউজটো ফেক নহ'বও পাৰে। কাৰণ সেইকাৰণে আপোনালোকে পঢ়াটো আপোনালোকে লুজ কৰি নিদিব, ভালদৰে পঢ়ি থাকক। এনেকুৱা ধৰণৰ নিগেটিভিটি আপোনালোকে নানিব যে পৰীক্ষা পিছুৱাই দিছে মানে আমি দেৰিকৈ পঢ়িলে হ'ব। আপোনালোকে ভালদৰে ষ্টাডি কৰক, বস্তুখিনি ভালদৰে চাওক। এই নিউজ পেপাৰখনত দুটা কথা লিখিছে, চ' মই এতিয়া বিশ্বাস কৰিবলৈ অকণমান মোৰ নিজৰে খেলি মেলি লাগিছে, চ' কিটো হয়। বাট মোৰ থিংকেৰে মানে মই যিখিনি ভাবিব পাৰোঁ, মই থিংকিং কৰি চালোঁ, এতিয়ালৈ পৰীক্ষাৰ পেপাৰ আউট হোৱা নাই। যদি আউট হ'লে হয়, নিউজত অলৰেডি আহিলে হয়, বা ধৰক অফিচিয়েলি নটিফিকেশ্যন আহিলে যে 21 তাৰিখৰ পৰা 28 তাৰিখৰ পৰীক্ষাটো কেঞ্চেল হৈ গৈছে। চ' এতিয়ালৈ কোনো ধৰণৰ এনেকুৱা নিউজ হোৱা নাই যে পৰীক্ষাৰ পেপাৰ প্ৰশ্নকাকতখন অৰ্থাৎ ফাদিল হৈছে। চ' আপোনালোকক মই যেতিয়াই ফাদিল বা যিকোনো ধৰণৰ আপডেট আহে, মই টাইম টু টাইম আপোনালোকক জনাই দিম। ভিডিঅ'টো চাই কেনে পালে, যদি সেই ভিডিঅ'টো চাই ইনফৰ্মেটিভ পালে, চেনেলটোত নতুনবাৰকৈ ভিজিট কৰিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। কাৰণ এনেকুৱা ধৰণৰ যিবিলাক ইম্পৰ্টেণ্ট টপিকছ বা কুইক আপডেট থাকে, মই আপোনালোকক টাইম টু টাইম দি থাকোঁ। লগতে হোৱাটছএপ এণ্ড টেলিগ্ৰাম গ্ৰুপত জইন হ'ব পাৰে, তাত মই আপোনালোকক ৰেগুলাৰলি টাইম টু টাইম যিবিলাক আপডেট আছে, সকলোবিলাক আপডেট দি থাকিম, যাতে অনাগত দিনবোৰত, আহিবলগীয়া দিনবোৰতো আপোনালোকে এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক টাইম টু টাইম পাই থাকে। চ' ভিডিঅ'টোত জনাব লগা কথা এইখিনিয়ে আছিল। যদি সেই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই যি পৰীক্ষাৰ কেঞ্চেল হোৱা বুলি ভাবিছে এইটো গম পাওক, এটা শুদ্ধ ইনফৰ্মেশ্যন পাওক। আজিলৈ মানে জয় আই অসম।